मैं सुमन कर्मा का फिर का मान खाने मिले तो खाना चाहिए। हेलो एवरीवन, वेलकम टू माय यूट्यूब चैनल। आपनालोक पुनर्बार स्वागतम जनाइছো मोर यूट्यूब चैनल और रंगाली बिहुर बहुत हिया भरा शुभेच्छा ज्ञापन करिलो। और जितु बिहु बतर और आज जेतु मानु बिहु और आमार दिनजानत बिहु केनेके पालन करा হয় आपनालोকক मैं देखाम। तो मैं एटा जाम हाट तो मैं रेडी हलो। लेट्स गो। वीडियो एडिट तो आम रेडी रेडी हो गलो। आम ऊल् तो कत गई टोपी तो लगाने के बाद मेरा लगा लो रे टोपी टू। कौन है इन लोग, कहाँ से आया है? MZ beautiful beautiful girl। तर सांगती नाही हाय स्टार्ट কৰি দলা বলি হবা। তো আমি এটা গৈ আছো বিহুলে। তো কোন গাই আছো চাই থাকক দে। সুন্দৰী পমিলা। তো আমি আহি পালো যেটো বিহুত আহিছিলো আমি। মই আপোনালোকক দেখাই আছো দে। এজনী মোৰ চাদৰ গজকিছে। আন্তরিক শুভেচ্ছা জ্ঞাপন কৰিছো। আৰু প্ৰত্যেক বছৰৰ দৰে এই বছৰো আমি আৰু তিনিজনবাসী ৰাইজৰ সহযোগত মুকলি বহাগ বিহু অনুষ্ঠানটো আৰম্ভ কৰিবলৈ লৈছো। আৰু আজিৰ আমাৰ প্ৰথম কাৰ্যসূচী পতাকা উত্তোলন। আঞ্চলিক যুৱ সংঘৰ সন্মানীয় সভাপতি শ্ৰী মনোজ চাচা ডাঙৰীয়াক আমাৰ উদযাপন সমিতিৰ বিষয়ববীয়াসকলক এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে অনুৰোধ জনাইছোঁ। লগতে তেখেতক আগুৱাই লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। শ্ৰীযুক্ত নিকুমণি বুঢ়াগোহাঁই বাইদেউ তেখেত আমাৰ মাজত উপস্থিত হৈছে। তেখেতকো আমি জেনজান আঞ্চলিক যুৱ সংঘৰ তৰফৰ পৰা এখনি ফুলাম গামোচাৰে সম্ভাষণ জনাবৰ কাৰণে বিষয়ববীয়াসকলক অনুৰোধ জনাইছোঁ। আমার প্রথম পতাকা উত্তোলন দিনজান আঞ্চলিক যুব সংঘর পতাকা উত্তোলন।
ইয়াৰ পিছতে আমি ইসতে করে যুৱ সংঘৰ বিষয়ববীয়াসকলক আগুৱাই লৈ যাবৰ কাৰণে অনুৰোধ জনাইছোঁ। মরবি তো আমি নিমন্ত্রণ জানাইছিলো সর্দার আমার দিনজান কাজনিবাড়ির শ্রীযুত কমল বৰা ডাঙৰীয়া তেখেতো আমাৰ উক্ত নিমন্ত্ৰণ ৰক্ষা কৰি আহি উপস্থিত হৈছেহি। কৰণ ভূমিজ ডাঙৰীয়া তেখেতো এখনি ফুলন গামোচাৰ সম্ভাষণ জনাবলৈ অনুৰোধ জনালোঁ। লগতে দিনজান আঞ্চলিক যুৱ সংঘৰ আমাৰ थोड़ा सा क्लिप लेना है यहाँ पे ইতিমধ্যে আমাৰ মুকলি বিহু ৰংগমঞ্চ খবৰ উদ্বোধনী কৰা হ'ল। ইয়াৰ পিছত আগৰ কাৰ্যসূচীসমূহ আগবঢ়াই লৈ যাবৰ বাবে মই উদ্যোক্তা আজি দেখোন নাচনি কিবা মৰম লাগিছে বিহু তলি দেখা পাই দেখি পাইছে এতিয়া আমাৰ ইয়াত কুইজ প্ৰতিযোগিতা হৈ আছে তো মই আপোনালোকক দেখাই আছো কি হৈ আছে দেই हिंट देगा नहीं এই দেখিছেনে এ গ্ৰুপ বি গ্ৰুপ সি গ্ৰুপ আৰু এটা ডি हिंट नहीं दे তিনটা চাৰিটা তো আমাৰ কাৰণে এতিয়া মিঠাই আহিলে আমি মিঠাইটো খাই লওঁ আমি উল্টা খুলি দিম क्या बोला স্কুল দেন তিনটা মিঠাই मैं भैया पाऊँ ये हमें वही लगे नहीं की लगे फिर का मान खाने मिला तो खाना चाहिए ये लो चलो चालू जन बगालो है ना इन लोग का तो खत्म ही हो गया ग्रुप है चार मजा नहीं है कर क्या करेगा तीन ग्रुप है ए बी सी तीन है ना তিনিটা আছে এ বি চি তো চাওক এতিয়া কোনে জিকিব কোনে ভালকে খেলি আছে তো আমাৰ এতিয়া ডান্স কৰা হৈ গ'ল আৰু এতিয়া যিটো ছিংগাৰ আহিলে আমাৰ মঞ্চ দেখিছে আহিলে আমাৰ পিহু বাই এটা গান গাব আৰু আমি প্ৰায় নাচিম এতিয়া সোণালী গান সকলোকে নমস্কাৰ সকলোকে ৰঙালী বিহু
আৰু নতুন বছৰৰ বহুত বহুত শুভেচ্ছা থাকিল। পোনপ্ৰথমে মই আমাৰ জ্যেষ্ঠসকলক মই প্ৰণাম জনাইছোঁ, আমাৰ ভাই ভণ্টীসকলক মই মৰম জনাইছোঁ। কিবা এটা টেকনিকেলি প্ৰব্লেম হৈছে, মই তাৰ পৰাই গীত গাম, আপোনালোকে যাতে সকলোৱে এনজয় কৰে তাৰে কামনা কৰিলোঁ। লগতে দিনজান আজি মুকলি বিহু অনুষ্ঠান অনুষ্ঠিত কৰা হৈছে, তাত মোক নিমন্ত্ৰণ কৰাৰ বাবে মই কমিটিৰ সকলোকে বহুত বহুত ধন্যবাদ জনাইছোঁ। আচলতে দিনজানত মই বহুত আগৰ পৰাই আহোঁ, ইয়াত আমাৰ দাদাও বহি আছে। তেওঁ যেতিয়া স্পৰ্টছ খেলৰ প্ৰগ্ৰাম পাতিছিলে তেতিয়াও মই আহিছোঁ, গৰমতো আহিছোঁ। মই দিনজানবাসী ৰাইজক বহুত বহুত ধন্যবাদ জনাইছোঁ, আপোনালোকে ইমান মৰম আৰু আশীৰ্বাদ কৰাৰ কাৰণে। আজি আকৌ এবাৰ আপোনাৰ ওচৰত দুটিমান গীত গাম, আপোনালোকে যদি সহায় সহযোগিতা কৰি দিয়ে ভাল লাগিব দেই। বাইদেউ নাচিবনে? দাদা মাতটো ফাটিছে অলপ কম। হেল্ল' হেল্ল' হেল্ল'। যেহেতু মই তাৰ পৰাই গাম, আপোনালোকে যদি অলপ ওচৰত আহি দিয়ে ভাল লাগিব। আমাৰ বাইদেউসকল বহুত দিনৰ পৰা বহি আছে দেই, এতিয়া আৰু বহি থাকিব নালাগে, অলপ বিহু নাচি দিব আৰু। ঠিক আছে, যেহেতু বিহুৰ বতৰ সেয়েহে মই আজি অনুষ্ঠানটি এটি বিহুৰ গীতেৰে আৰম্ভণি কৰিব লৈছোঁ। প্ৰথমতে মই অকণমান যোজনা অকণমান গাই লৈছোঁ, তাৰপিছত মই দাদাক কম ট্ৰেকটো চলাই দিবলৈ। সকলো সাজুনে? এই ইমান দিনজানবাসী ৰাইজৰ কিন্তু ইমান কমটি জোৰ নহয় দেই, আৰু হ'ব লাগে। এতিয়াহে ভাল লাগিছে, আমাৰ ভাইটি ভণ্টীসকলৰ বহুত জোৰ দেই, আৰু অলপ ওচৰত আহি দিয়া। এতিয়া ভাল লাগিব। তাৰপিছত আৰু যিহেতু দেখিছে আমাৰ ডান্স এতিয়া হৈ গ'ল আৰু গোটেই ঘামি চামি অৱস্থা বিৰাট বহুত ফূৰ্তি কৰিলোঁ আৰু কাৰেণ্টটো গুচি গ'লে। যিটো জেনেৰেটৰ লগালে আৰু এতিয়া কাৰেণ্টটো আহিলে আকৌ আমি এতিয়া এনজয় কৰিম, ডান্স কৰিম, ফূৰ্তি কৰিম। তো আপোনালোকে সম্পূৰ্ণ চাই থাকিব আৰু দেই। সম্পূৰ্ণ চাব, বহুত বহুত ভাল লাগিব, বহুত ফানি হ'ল, বহুত মজা লাগিলে। আৰু দেখিছে অৱস্থা বেয়া, আৰু যিহেতু মই ভিডিঅ'ত মই কৰিব নোৱাৰিলোঁ, তাত আমাক ঝুমুৰবিনন্দনীৰ সম্বৰ্ধনা জনালে আমাক, যিহেতু আমি গুৱাহাটী গৈছিলোঁ ঝুমুৰবিনন্দীৰ কাৰণে, সেইটোতো সম্বৰ্ধনা জনালে। তো মই ভিডিঅ'টো দিম আৰু মই কিন্তু ব্লগ কৰিব নোৱাৰিলোঁ, দাদাই কৈ দিছে। তো মই আপোনালোকক ছুটি নেহি হুৱা হে नाचेगा नाचेगा
छोड़ के आई लव यू हेलो दोस्तों नमस्कार Radhika Sundar